हेलो एंड नमस्कार मैं साजिना मोर चेनेलर अन्यटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। कि खबर आपनालोकर निश्चय भाले बर्तमान मोर भाले एतिया 10:30 मान बाजिसे मैं सकलोबोर काम काज करि आजरि हलो आरो इमान गरम নহয় আজি एकेबारे घामी डुबी अवस्था नाइकिया হৈ আছো। ভিডিওটো आरम्भ কৰি লওঁ বুলি ভাবিছো। এতিয়া মই গা ধুব যাম তাৰ আগতে ভাবিছো ভিডিওটো आरम्भ करो। ভিডিওটো একেবাৰে শেষলৈকে চাই যাব আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে। যদি ভাল লাগে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব যদি নতুনকৈ আহিছে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া বাই বাই একেবাৰে শেষলৈকে চাব। এয়া আছে কচুলতি আজি দেওবাৰ বজাৰৰ পৰা আনিছিলে। কচুলতি কোনে কোনে খাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন। মই কিন্তু খাই খুব ভাল পাওঁ। প্ৰতিটো দেওবাৰে বজাৰলৈ গ'লে মই কচুলতি আনো বুলি ক'ব পাৰি। কচু শাক বা কচুলতি আনোৱে আৰু এইখিনি মই একেবাৰে সাফা কৰি ফ্ৰিজত থৈ দিম। তেতিয়া বহু দিনলৈকে খাব পৰা যায়, নহলে বেয়া হৈ যায়, লেৰেলি যায়। সেই কাৰণে মই গুছাই মেলি ভালদৰে ফ্ৰিজত থৈ লৈছো। যদি আপোনালোকে এনেদৰে থোৱা নাই থৈ দিব একেবাৰে, নহলে লেৰেলি যায়, খাবৰ কাৰণে বেয়া হয় বা গুছাই ল'বৰ কাৰণে অসুবিধা হয় লেৰেলি গ'লে। কিন্তু খাবলৈ ইমান বেয়া নহয় বাৰু, কিন্তু যদি গুছাই মেলি থৈ দিয়া হয় ন তেনেহলে বহু দিনলৈকে ধৰক আপুনি 4-5 দিনলৈকে খাব পাৰিব। এতিয়া মই জাবৰখিনি পেলাই থৈ আহোগৈ। জাবৰখিনি পেলাবলৈ যোৱাৰ দেখুৱাৰ এটাই কাৰণ হৈছে যে জাবৰবোৰ যতে ততে পেলাব নালাগে। এটা নিৰ্দিষ্ট ঠাই ল'ব লাগে বা ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে, নহলে নিজেই ঘৰত বাৰীৰ চুকত বা কোনোবা এটা জায়গাত ডাষ্টবিন বনাই ল'ব লাগে, নহলে গাঁত খান্দি হলেও পেলাব লাগে। তেতিয়া আমাৰ পৰিৱেশ নষ্ট নহয় আৰু বহুতো বেমাৰ আজাৰৰ পৰা নলটেঙা পাৰি। কোনে খাই ভাল পায় জনাবচোন। এই নলটেঙাটো যিকোনো চব্জিতে দিব পাৰি, দালিত দিব পাৰি, নহলে কচু শাকত দিব পাৰি, ঢেকীয়াত দি খাব পাৰি। যদি আপুনি বইল খায় মাছ দি বনাব পাৰি, বহুত ভাল লাগে খাই। সেই কাৰণে মই ভাবিছো ইমান ধুনীয়াকৈ ওলাই আছে কেইটামান ছিঙি আনি থৈ দিওঁ। এতিয়া ৰাতি হৈছে, ৰাতি মই ভাত বনাবলৈ লৈছো। 9:30 মান বাজিছে। এইফালে মই মাছৰ পেটু ভাজি আছো। মাছৰ পেটু খাই মোৰ খুব ভাল লাগে আৰু ইমান গৰম নহয়, গৰমত মই অৱস্থাত থাকিব পৰা নাই, হলেও উপায় নাই ভাত বনাব লাগিব, সেইকাৰণে মই বনাই আছো। আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছো। এইফালে মই কচু, ঔটেঙা আৰু জিকা দি মাছৰ টেঙা জোল বনাই আছো। বৰ বিশেষকৈ ৰন্ধা নাই, ইমান গৰম পৰিছে নহয়, সেইকাৰণে এনেদৰে খাম বুলি ভাবিছো। আৰু এইফালে সৰিয়হ, আদা, নহৰু, জলকীয়া দি মাছখিনি মেৰিনেট কৰি থৈছো। এতিয়া মই পাতত দিম। এখন পাতত ধুনীয়াকৈ মাছ লৈছো আৰু গোটা নহৰু, গোটা জলকীয়া, নৰসিংহ পাত 2খনমান লৈ মই ধুনীয়াকৈ টোপলাকেইটা বান্ধি দিম আৰু অকণমান কেঁচা মিঠাতেল দি দিছো আৰু এখন টাৱা গৰম কৰি তাত মই টোপলাকেইটা দি দিছো। দি মেলি ঢাকোন মাৰি দিওঁ আৰু 2-3 মিনিটৰ মূৰে মূৰে মই টোপলাকেইটা ইলুটি কৰি সিজাই থাকিলো। প্ৰায় 20-25 মিনিট মান সিজালো আৰু এয়া মোৰ হৈ গৈছে মাছ পাতত দিয়া। আৰু এইফালে হৈছে মাছৰ টেঙা আঞ্জা। এনেদৰে খাই খুব ভাল লাগে গৰমত। যদি আপোনালোকে নাই খোৱা এনেদৰে খাই চাবচোন, বহুত টেষ্টি লাগে আৰু বহুত ভাল হৈছিলে খাবলৈ। আৰু আছে এয়া মাছৰ পেটু ভজা।